নমস্কাৰ মোৰ ইউটিউব চেনেলত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি আপোনাৰ কাপোৰ মা দেউতাহঁতৰ কাৰণে আনিলে। আজি তাতে মোৰ মন পচন্দৰ কাপোৰ নাপালোঁ। আজি আৰু মই আৰু মোৰ এখেতে যাই আছোঁ কাপোৰ কিনিব। আপোনালোককো দেখুৱাম কি কিনিম আৰু নতুন নতুন কালেকশ্যন আহিছে যদি আপোনালোকক সেইবিলাকো দেখুৱাম। এতিয়া আমি বজাৰ কৰিব গৈ আছোঁ। চিজন ওলাইছে, মই আপোনালোকক দেখুৱাব পৰা নাই। বতাহটো ইমান ভালো নহয় যে। এইটো কাঠ চিজন ওলাইছে। এইটো আহিলোঁ কাপোৰ কিনিব। এতিয়া ইমানেই ট্ৰেফিক জাম লাগিছে, বাপৰে একদম বহুত দূৰলৈকে। কিমান দূৰলৈকে হ'ব জামটো? তাকেতো কিমানমান হেৰি হ'ব? মোটামুটি তোমাৰ 1.5 কিলোমিটাৰ। 1.5 কিলোমিটাৰমান আপোনাৰ ট্ৰেফিক জামে লাগি আছে। যিমান দূৰে চাব সিমানে ট্ৰেফিক জাম। ভাগ্য ভাল আজি বাইকখন লৈ অহা গৈছে, নহ'লে আজি ইয়াতে ফাঁচি থাকিব। এই চাওক এইবিলাকৰ মাজে মাজে আজি এইখন নানে নহয়, আজি আমি এনেকৈ ফাঁচি থাকিব লাগিল হয়। চাইডে চাইডে যাবও ভয় লাগে, গম পাইছা নাই? বাছৰ পৰা মুখখন ওলাই কিনে আৰু উল্টি কৰি দিয়ে যদি। পুৰা ট্ৰেফিক জাম, বাপৰে। আজি আমি যাই পাম না? এই চাওকচোন, বাপৰে পুৰা জাম লাগি আছে। মাজেদি সোমালে ফাঁচি ৰ'বা, এই চাইডেদি যাব লাগিব। পিলপিলিখনে কি চাইডে চাইডে যাই আছে। আজি যাই পাম না আমি? জাম, ট্ৰেফিক জাম। এই বিজয়নগৰত ট্ৰেফিক জাম। দুৰ্গা পূজাৰ টাইমত এই বিজয়নগৰৰ কাপোৰ দোকান বহুত আছে যে, চবেই ইয়াতে কাপোৰ কিনিব আহে। ফাঁচিলোঁ বৰ বেয়াকৈ জামত ফাঁচিলোঁ। এতিয়ালৈকে আমি যায়ে পোৱা নাই। আপোনালোকেতো গোটেই ভিডিঅ'টোতো মই যিমান দূৰলৈকে আহিলোঁ ইমানটো ভিডিঅ' কৰাই নাই। যদি গোটেই ভিডিঅ'টো কৰিলোঁ হয় নহয়, পূৰা একদম হেৰিলৈকে আৰম্ভণিৰ পৰা, মোৰ এই ভিডিঅ'টো নাই বুলি আপোনাৰ 2 ঘণ্টা পাৰ হৈ যাব। এতিয়াহে আপোনাৰ বিজয়নগৰৰ মানে কি সেই জেগাত সোমাইছোঁ, এতিয়াও আধা যাবই আছে। এই চাইডে চাইডে গাড়ীবিলাক ৰাখি থকাৰ কাৰণে ইমান জাম লাগি গৈছে। কাপোৰ দোকানবিলাকতো বাপৰে মানুহৰ ভিৰ। আচাৰা মাৰি থৈ দিব লাগে টায়াৰত। এই চাওক বিজয়নগৰৰ মেইন হাইৱেৰ ৰাস্তাৰ অৱস্থা। সেইকাৰণে যাম। ইফালে গাড়ী, ইফালে ৰাস্তাত এই মাছ পুহিব পৰাকৈ ইমান ডাঙৰ ডাঙৰ সেই গাঁটা হৈ গৈছে। এইটো চাওকচোন অৱস্থা ৰাস্তাৰ, বিজয়নগৰৰ ৰাস্তাৰ অৱস্থা। এই মাজতে এইটো চাওকচোন, এইটো পুখুৰী, এই মাজত পুখুৰীও আছে। ৰাস্তাৰ মাজত পুখুৰী, এই চাইডত এইটো পুখুৰী। ক'ৰবাত নদীও দেখাব পাৰিব। সকলোৰে হাতে হাতে এখন এখন কাপোৰ কিনি অনা, মানে কি পলিথিনবিলাক হাতে হাতে পুৰা একদম কাপোৰৰ বজাৰ চবৰে। নতুন কাপোৰৰ মানে কি কেৰি বেগ। এই চাওক মানুহ দোকানত কাপোৰ কিনা মানুহ ভৰ্তি। এতিয়ালৈকে আমি যায়ে পোৱা নাই ট্ৰেফিক জামৰ উৎপাতত। মানুহ বাপৰে। এই চেণ্ডেলৰ দোকানতো মানুহ, সব মানুহ ইফালে।
মেখেলা চাদৰ ধুনীয়া ধুনীয়া মেখেলা চাদৰ এই চাক মেখেলা চাদৰ আমাৰ এইটো সাইড অলপমান মানে মুকাল হৈছে বাকি এইটো সাইডত জাম লাগি আছে আমাৰ এইটো সাইড অলপমান মুকাল হ'ল আমি যাই আছো আমি পোৱাই নাই আমাৰ জায়গা বাকি এবাৰ এইটো লাইনে পাব শিক্ষাটো যাওঁতে যাওঁতে আজি বহুত দেৰি হৈ যাব আজি ইয়াত বাপৰে লাইন আমাৰতো মুকাল হ'ল ৰ'বাচোন এইবাৰ সিহঁতে পাব শিক্ষা এইবাৰ আমি সাইড লওঁ দে আমি শিক্ষাটো এই সাইড লৈছি বলা বলা সাইড লোৱা সাইড লোৱা ইফালে সাইড লোৱা ৰ'ব আহি পালোঁ এই চাব পাৰে বিশাল মাৰ্কেট মানুহ থাকে কিমান মানুহ মানুহ কিমান চোন বুজি পাইছোঁ ইয়াতে আহিছোঁ আপোনাৰ মানুহ চাওকচোন সোমাবৰ কাৰণে ৰাস্তাই নাই বাৰু আমি বাৰু কাপোৰ কিনিলোঁ বিলিং কাউণ্টাৰত যাওঁতে কেনেকুৱা বাৰু লাইন হ'ব তাতে বলকচোন আমি ভিতৰলৈকে যাওঁ এই মানুহ চাওক মানুহৰ ভিৰ এই কেছ কাউণ্টাৰত মানুহ চোৱা মোবাইল দিয়া মই হৰাম এইফালে ওলা সেইফালে ৰ'বাচোন ৰ'বা এতিয়া গোটেই ভিতৰে কাপোৰবিলাক আছে এইবিলাক চাব লাগিব বিচাৰি ওলাব লাগিব বাকী এইবিলাক প্লাজো স্কাৰ্ট সৰু সৰু ছোৱালীবিলাকৰ কাৰণে ফ্ৰক চাব পাৰে বাবা এই চাকচোন ফ্ৰক পুতলাৰ দৰে একদম এইটো ফ্ৰকৰ দামটো কৈ আছোঁ মই বাকি এইটো মই বহুত মানুহ বহুত বেগ পাপৰি ঠাণ্ডা আহিছে না ঠাণ্ডাৰ কাৰণে কাপোৰ বেল্ট ক্লিপ সবে চাইছে কাপোৰ মান থুপৰি কৰি পেলাই থাকিছে জিন্স লওঁ
মই বাৰু কি কিনো মই পিছত দেখুৱাম ঘৰত যাই দেখুৱাম এটা বেলেগ সেকশনত যাওঁ হা এইকেইটা মজা লাগিছে দামো বেছি নহয় এই চাব পাৰে বাকীবিলাক টপ বহুত মানুহ এইখন বেগ মৰম লাগিছে 200 sandal এইবিলাক কি sandal long heel lam niki heel lam এইবিলাক পাঞ্চু কাজিয়া আৰম্ভ হৈ আছে কাপোৰ কিনিব আহি কাজিয়া আৰম্ভ দুৰ্গা পূজা স্পেচিয়েল কাজিয়া এই তাত কাজিয়া চলি আছে কি কৰবা নাজানো আৰু বিলিং কাউণ্টাৰত আহিছোঁ এতিয়া বিল কিমান বা হয় ডাঙৰতকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাপোৰ বেছি এইবিলাক ফ্ৰক জিন্সৰ ডাঙৰতকৈ সৰু বাচ্চাৰে কাপোৰ বেছি আছে जिन कस्टमर्स का शॉपिंग हो गया हो वो कृपया बिलिंग काउंटर से आकर ঘৰ আহি পালেও বৰ্ডাৰীবিলাক কৰিছোঁ আপোনাক দেখুৱাই আছোঁ কি কি লোৱা গ'ল 1 মিনিট এইটো চাবা আণ্ডাৰ হ'ব দেখা এইটো এটা আপোনাৰ লং পেণ্ট এখেতে লৈছে এইটো চাব পাৰে এইটো কি লং পেণ্ট বুলি কয় কাৰ্গো এইটো কাৰ্গো লং পেণ্ট বুলি কয় পকেট 6 এখন দুখন 3 4 5 6 6 পকেট আৰু লাগছিলে 10 মান কি লাগে এইটো লং পেণ্ট এইটো ব্লেক কালাৰ এইটো বাৰু থৈ দিলোঁ এখেতে বস্তু কি মানে কি হ'ল আপোনাৰ আমি দেৰিকৈ গ'লোঁ যে সেইকাৰণে মানে কি দোকানবিলাক বন্ধ কৰা ষ্টাৰ্ট কৰি দিছে সেইকাৰণে এখেতে আজি অকল লং পেণ্টটো ল'লে অহাকালি যাই কিনে চাৰ্ট আৰু স্পৰ্টিং কি লয় ল'ব বাৰু এইটো ইয়াতে থ'লোঁ তাৰপিছত আমাৰ সৰু ভাইটিৰ কাৰণে এইটো এটা লং পেণ্ট এইবোৰ পাই থৈ দিছে ৰ'ব এইটো মোৰ সৰু ভাইটিৰ কাৰণে আনিছোঁ এইটো কাৰ্গো বুলিয়ে কয় এইটো চাব
চাব পাৰে এইটো এটা লৈছেহি তাৰপিছত এইটো এটা চাৰ্ট লৈছে এইটো চাৰ্ট গুদাম খোলাই আছে পিন্ধি ট্ৰাই কৰি চাইছিল এইটো চাৰ্ট হাত দীঘল এইটো এটা চাৰ্ট তাৰপিছত আৰু এটা লৈছে এইটো এটা নতুন নতুন ডিজাইন আহিছে এতিয়াৰ ধৰিছোঁ এইটো এটা চাৰ্ট ই তিনিটা ল'লে এটা লং পেণ্ট দুটা চাৰ্ট ল'লে বাকী এই এটা এই গাৰু দেখা পাই কিনে ভাল লাগিল তো ভাল লাগোঁতে এই গাৰুটো এই দুটা গাৰু আনিছোঁ চাপ এইটো চাইডটো এনেকুৱা আৰু এইটো চাইড এনেকুৱা এই দুটা আনিছোঁ এই দুটা থলোঁ বাকী এই কোনে কাপোৰ মেলি দিয়াকৈ ক্লিপ আনিছোঁ বতাহ উৰাই যায় বাকী আছে ভাঙি গৈছে এইকেইটা তাৰপিছত মোৰ কাৰণে চেণ্ডেল আনিছোঁ এই চাব পাৰে মোক এখেতে পচন্দ কৰি দিছে মোৰ পচন্দ নহয় মোৰ এখেতৰ পচন্দ এইযোৰ ল'লোঁ তাৰপিছত ভৰি মোচাকো আনিছোঁ এইখন আনিছোঁ এইখন তাৰপিছত এইখনো আনিছোঁ এইখনো ভৰি মোচায়ে এইখনো আনিছোঁ তাৰপিছত লেগিংছ আনিছোঁ আপোনাৰ এইটো কালাৰ এইটো বগা এইটো এটা কালাৰ তাৰপিছত এইটো এটা ব্লেক কালাৰত আনিছোঁ এইটো তাৰপিছত এইটো আনিছোঁ ফ্ৰক কুৰ্তি দেখুৱাইছোঁ ৰ'ব এক ছেকেণ্ড ইফালে দেখুৱাচোন এইটো আনিছোঁ এইটো ফ্ৰক কুৰ্তি নতুন ডিজাইনৰ এইটো গলৰ মানে কি এইটো ডিজাইনটো নতুনকৈ আহিছে বোলে ক'লে তো পিন্ধিছোঁ ট্ৰাই কৰি চাইছোঁ ভালে লাগিছে তাৰপিছত এইডাল আছে গাঁঠি লোৱাকৈ এইডাল এই কিনিছোঁ আৰু বেলেগ একো কিনা নাই হয়তো অহাকালি যদি আৰু মানে কি ভাল কাপোৰ দেখা পাওঁ নিশ্চয় আৰু এটা কুৰ্তি আনিম বেলেগ নানো কুৰ্তি এটা আনিম এই আৰু মোৰ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পূজাৰ আৰু নতুন নতুন পূজাৰ ভিডিঅ' আনিম নিশ্চয় চাব আজিলৈকে এৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম